এবাৰ জুবিন দাই কৈছিলে যে জুবিন দাই ধনী মানুহৰ লগত নাথাকে, দুখীয়া মানুহৰ লগত থাকি ভাল পায়। ঠেলাৱালা, ৰিক্সাৱালা, পাণ দোকানী, চাহ দোকানী। তো জুবিন দাই এতিয়াও মানুহবিলাকক এৰি দিয়া নাই, এতিয়াও লগত আছে। চাওকচোন, গোটেই মানুহবিলাকে দোকান দিবৰ কাৰণে দোকান মানে বাঁহ তৰি দোকান ৰেডি, আৰু কিমান কি যে হৈছে চাওক। সোমাই আহে আপুনি দেখিব, এয়া দোকান, ইয়াত বেলেগ একো নাই। চাকি, গামোচা, ধূপ, ফুল, বাছ ইমানেই। সোমাই আহি এইকেইখন, আৰু সোমাই আহি এয়া চাওকচোন, এক যেন মন্দিৰ সদৃশ পৰিৱেশ। আমি ক'লে আহিছোঁ মানে বুজাই দিব নোৱাৰি আৰু। মাজৰ ভাগতো বহিলে এয়া চাকি, ধূপ, দোকানে দোকান, আৰু ইয়াৰফালে চাওক মানুহৰ মানে আগমন কমাই নাই ইয়াত। জুবিন দাক অকলে থাকিবলৈ দিয়া নাছিলে, আৰু নাই দিয়া, আৰু ভৱিষ্যতেও নিদিয়ে। আৰু এয়া চাওক, এইবোৰ আইচক্ৰীমৰ দোকানী, চানাৱালা, সেটাইতো বাদামে চিঞৰি গৈছে, মানে চব আছে। জুবিন দাই গোটেই দুখীয়া মানুহখিনিক নিজৰ ওচৰলৈ লৈ আনিলে। মুঠত এতিয়াও সিহঁতক অন্ততঃ দুবেলা দুসাঁজ ভাত খাবৰ কাৰণে জুবিন দাই সিহঁতক দি আছে বুলি ক'ব লাগিব। নহ'লেনো এনেকুৱা হ'ব পাৰেনে? যদি তেখেত ভগৱান তুল্য মানুহ নাছিলেই, এনেকুৱা হ'ব পাৰে জানো? সম্ভৱ হয় জানো? অগণন ভক্তই তাত চাকি ধূপ জ্বলাই আছে, আৰু তালৈ গ'লে মনটো বেয়াও লাগে, ভালো লাগে। কেতিয়াবা লাগে যে জুবিন দা আমাৰ মাজত নাই, কিন্তু তালৈ গ'লে এনেকুৱা লাগে যে নহয়, জুবিন দা সদায় আমাৰ মাজত আছে। জুবিন দা অমৰ হওক নহয়, জুবিন দা অমৰেই হয়। জুবিন দাই আমাক এৰি থাকিব নোৱাৰে, আজিও জুবিন দা আমাৰ লগত আছে। খালি জুবিন দা থকা জেগাডোখৰ নামটো সলনি হ'ল। আগতে আমি ধৰি লওক জুবিন দাক চাবলৈ হ'লে খাৰঘূলি গৈছিলোঁ, আৰু কেতিয়াবা জুবিন দাহঁতৰ ঘৰ এই কাহিলীপাৰাত গৈছিলোঁ। কিন্তু এতিয়া আমি নাযাওঁ তাত, আমি যাওঁ ক'ত? বাছ সোণাপুৰ। ভাল লগা হ'ল, জেগাডোখৰ ভাল লগা হ'ল, কাৰণ তাত জুবিন দা আছে।